হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি দেখাইছোঁ এখন গাঁৱৰ পৰিৱেশ। আৰু এইখন গাঁৱত মোৰ জন্ম হৈছিল, মোৰ দেউতাৰ গাঁও হয়। আৰু এয়া মোৰ মা হয় লগত, এয়া দেখাইছোঁ। আৰু এয়া দেখাইছোঁ মই আপোনালোকক মিচিঙৰ এটা বস্তু যিটো কয় আপং। আৰু আপংখিনি এনেকৈ বনায়, চাউলৰ ভাতখিনি সিজাই পিনে বনায়। আৰু মায়ে এইখিনি বনাইছে, আপোনালোকে দেখিছে কেনেকৈ কৰিছে এয়া। আৰু চাউলত যিটো এটা গোটা বস্তু এটা তাত মিহি কৰিছে, সেইটো আমাৰ মিচিঙত কয় অপপ। আৰু এনেকৈ এইটো তৈয়াৰ কৰা হৈছে, ওপৰত অলপ পানী প্ৰলেপ দিয়া হৈছে। আৰু এইখন বনাইছোঁ মই ভৰি মোচা এখন। আৰু এইখন মই যিবোৰ টুকুৰা কাপোৰ থাকে সেইখিনিৰে মই এটা বনাইছোঁ। এয়া বনাই পিনে আপোনালোকক মই কমপ্লিট হোৱাটো দেখাইছোঁ, চাবচোন আৰু কেনেকুৱা লাগিছে মোক জনাব। আৰু আপোনালোকে যদি ভাল লাগে মোৰ চেনেলটো তেনেহ'লে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। लेके जाओ